Hello friends, welcome to my channel again. আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো an approach to English grammar. এইখন ক্লাস 9-10 ৰ কিতাপ আহিছে নতুনকৈ। এইখন প্ৰভাইড কৰিছে আমাৰ আসাম গভৰ্ণমেণ্টে। বহুত ধুনীয়া কিতাপ হয়। আগতে আমি বহুত জায়গাত বিচাৰি পাইছিলো আৰু কিছুমানে হয়তো বিচাৰিয়ে পোৱা নাছিল আগৰ দিনত। সবেই পুৰণা কিতাপও পঢ়িছিলে। এজনৰ কিতাপ আৰু এজন মোৰ কিতাপ মোৰ ভাইটিয়ে পঢ়িছে, মোৰ ভন্টিয়ে পঢ়িছে, এনেকৈ 3-4 ঘৰে মিলি আমি এখন কিতাপ পঢ়িছিলো আৰু এতিয়া ধুনীয়াকৈ দিছে আমাৰ গভৰ্ণমেণ্টে। সো ধুনীয়াকৈ মই এখন লৈ আহিছো আপোনালোকৰ ওচৰত ডিসকাস কৰিম। এই কন্টেন্টস খিনি গুটেখিনি ডিসকাস কৰিম। আপোনালোকে ধুনীয়াকৈ লেসন বিলাক পঢ়িব। ইয়াত অসমীয়া ইংলিশ ধুনীয়াকৈ দিয়া আছে। মই আপোনালোকক এক্সাৰসাইজ বিলাক কৰি দেখুৱাম। আপোনালোকে এক্সাৰসাইজ বিলাক নিজৰ ৰাফ কপি এখন বনাই লৈ নিজে কৰিব আৰু মোৰ চেনেলৰ ভিডিঅ'ত চেক কৰি ল'ব। মই শুদ্ধকৈ ধুনীয়াকৈ আপোনালোকক এক্সাৰসাইজ বিলাক বুজাই যাম। ইয়াত ফাৰ্স্ট চেপ্টাৰতে সেন্টেন্সৰ বিষয় দিছে। আপোনালোকে ধুনীয়াকৈ গুটেখিনি পঢ়ি ল'ব। ইয়াত সিম্পল সেন্টেন্স, কম্পাউন্ড সেন্টেন্স, কমপ্লেক্স সেন্টেন্স গুটেখিনি বহুত ধুনীয়াকৈ আছে। ধুনীয়াকৈ আপুনি এ টু জেড পঢ়িব। তাৰ পিছত এক্সাৰসাইজ মাজে মাজে দিয়া হয়। এক্সাৰসাইজখিনি নিজে